নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ এগ কাৰী। তেন্তে বলক আজি ঘৰৰ কুকুৰা কণী আৰু সৰু আলু গুটিৰ এগ কাৰী বনাওঁ। আৰু তাৰ বাবে প্ৰথমে আমি পিঁয়াজ আদা নহৰু কাটি লৈ সেইখিনি পেষ্ট বনাই ল'লোঁ। আৰু এটা ডাঙৰ বিলাহী আৰু কেইটামান কাশ্মীৰী জলকীয়া পানীত অলপ সময় বইল কৰি সেইখিনিও পেষ্ট কৰি ল'লোঁ। কাৰীটো সকলোৱে বনাব জানে, কিন্তু আজি আমিনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া প্ৰথমে আলু আৰু কণীখিনি বইল কৰি লৈছিলোঁ। বইল কৰা আলুখিনি বাকলি গুচাই লৈ বাউল এটাতে নিমখ হালধি মছলা জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকণমান ৰং গুড়ি ভালদৰে তাত মিক্স কৰি ল'লোঁ। তাৰ পাছতে এয়া কেৰাহীখনত তেল দি আলুখিনি ফ্ৰাই কৰি ল'লোঁ। আলুখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম, তেতিয়া আঞ্জাখন খাবলৈ আৰু বেছি সোৱাদ হয়। আৰু এয়া দেখিছেনে, ইতিমধ্যে আমাৰ আলুখিনি ফ্ৰাই হৈ গৈছে। আৰু সেইখিনি আমি বাউল এটাত উলিয়াই ল'ম। আৰু যিখিনি তেল কেৰাহীত ৰৈ গ'ল তাতে আৰু অলপমান তেল দি তেজপাত দালচেনি পিঁয়াজ আদা নহৰু যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনিও কেৰাহীত ভালদৰে অলপ সময় ভাজি ল'ম। লগতে তাত আৰু অলপমান নিমখ আৰু হালধি এড কৰিছোঁ। আৰু যিখিনি বিলাহীৰ পেষ্ট আছিল সেইখিনিও তাতে দি অলপ সময় ভালদৰে সিজিবলৈ দিম। যিহেতু পিঁয়াজখিনি কেঁচা আছিল সেইখিনি আমি অলপ সময় ভালদৰে সিজিবলৈ দিম। তেতিয়ালৈকে আমি বাউল এটাত আকৌ অলপমান মছলা মিক্স কৰি লৈ পেষ্টখিনি দি দিলোঁ। ইয়াত দেখিছেনে, ইতিমধ্যে আমাৰ পেষ্টখিনি সিজিছে। তেতিয়ালৈকে আমি বইল কৰি থোৱা ডিমকেইটা কটাৰীয়ে অলপ অলপ কাটি ল'ম, যাতে তাত মছলাবোৰ ভালদৰে সোমায়। আপোনালোকে ইচ্ছা কৰিলে ডিমবোৰ দুফালো কৰি ল'ব পাৰে, কিন্তু আমাৰ যিহেতু এয়া ঘৰৰ আছিল সেয়েহে আমি গোটাকৈ ৰাখি দিলোঁ। এতিয়া পেষ্টখিনিত ডিমকেইটা দি আৰু অলপ সময় সিজিবলৈ দিলোঁ। পেষ্টখিনিত ভালদৰে মিক্স হোৱাৰ পাছতে তাত অকণমান পানী দি আমি অলপ সময় ঢাকি ৰাখিলোঁ। আৰু এয়া দেখিছেনে, ইতিমধ্যে উতল আহিছে। আৰু এই কাৰীখন বনাবলৈ তেনেই সহজ, অতি কম সময়ৰ ভিতৰতে সকলোৱে বনাব পাৰে। আৰু এইখন খাবলৈও খুব সোৱাদ হয়। আৰু যিখিনি আমি আলু ফ্ৰাই কৰি থৈছিলোঁ সেইখিনিও তাত দি দিলোঁ। আৰু এতিয়া অকণমান সময় লৰাই লৈ আকৌ ঢাকি দিম। আৰু এই আঞ্জাখন হ'লে আপোনালোকৰ মাছ মাংসৰো প্ৰয়োজন নাই। আৰু এয়া আমাৰ এগ কাৰীখন হৈয়ে গ'ল। এনেকৈ এগ কাৰীখন বনালে খাবলৈ বহুত ভাল লাগে। অকল গ্ৰেভিখিনি সানিয়ে ভাত খাব পাৰি। আৰু যি কি নহওক, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এনেকৈ নতুন নতুন ৰেচিপি ভিডিঅ' পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, বাই।